আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এনেকুৱা এখন দেশৰ কথা কম যিখন দেশৰ প্ৰতি ঘৰ মানে মানুহৰ ঘৰতে সেই দেশখনৰ যিজন লিডাৰ আছে এই লিডাৰজনৰ মানে ফটো লাগি থাকে আৰু যদি কেনেবাকৈ সেই যিখন দেশ আছে সেই দেশখনৰ যিবোৰ মানুহ আছে এই মানুহৰ ঘৰত যদি জুই লাগে আৰু জুই লাগতে যদি সেই লিডাৰজনৰ ফটোখনো জুইত জ্বলি যায় তেনেহলে সেই যিজন লোক আছে সেই লোকজনৰ মানে মৃত্যু নিশ্চিত আৰু এই লোকজনক মানে মৃত্যুদণ্ড দিয়ে এই যিজন লিডাৰ আছে এই লিডাৰজনে কাৰণ এই লিডাৰজনৰ যিখন ফটো আছে এই ফটোখন মানে জ্বলি গৈছিলে তো কি এই ভয়ানক দেশ আৰু এই ভয়ানক দেশত কি এনেকুৱা নিয়ম আছে আজিৰ এই ভিডিঅ'টোত আপুনি সকলো তথ্য গম পাব তো তাৰ বাবে আপুনি এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টো মানে আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব আৰু এনেকুৱা যদি ভিডিঅ' আপোনাৰ লগক লাগে আপুনি তলত কমেন্ট কৰি মোক জনাবও পাৰে তো এই যিখন দেশ আছে এই দেশখনত মানে আমি যে খাও কোকা কোলা গৰমৰ দিনত এই কোকা কোলাও মানে ব্যান্ড হয় এই দেশখনত আৰু পৃথিৱীৰ এখনে একমাত্ৰ দেশ যিখন দেশত মানে কোকা কোলা ব্যান্ড আৰু এই যিখন দেশ আছে এই দেশখনৰ নাম হল নৰ্থ কোৰিয়া আৰু নৰ্থ কোৰিয়াৰ এই যিজন লিডাৰ এই লিডাৰজনৰ নাম হয়তো আপোনালোকৰ বহুতে জানে আৰু এই লিডাৰজনৰ নামে হল কিম জং আন আৰু এই যিজন লিডাৰ আছে এই লিডাৰজনে নৰ্থ কোৰিয়াৰ যিসকল লোক আছে এই লোকসকলৰ ওপৰত এনেকুৱাকৈ নিয়ম লগাইছে যিবোৰ নিয়ম জানিলে আপোনাৰ মানে মাথা নষ্ট হৈ যাব অৰ্থাৎ আমাৰ দেশত আমি যি ধৰণে কাম কৰিব পাৰো তেনেকুৱা কাম কিন্তু এজন নৰ্থ কোৰিয়াত বাস কৰি থকা লোকে কল্পনাই কৰিব নোৱাৰে আৰু আপুনি যদি এই কথাবোৰ শুনে তেনেহলে আপোনাৰ মানে মাথা নষ্ট হৈ যাব অৰ্থাৎ আপোনাৰ এনেকুৱা লাগিব যে আপুনি নিজকে নিজে মানে শেষ কৰি দি দিব যদি আপোনাক লৈ গৈ তাত মানে ৰাখি দিয়া হয় তো নৰ্থ কোৰিয়াত এনেকুৱা এটা নিয়ম আছে যিটো নিয়ম হল আপুনি তাত মানে কোকা কোলা খাব নোৱাৰে আৰু লগতে যিবোৰ মানে ওয়েস্টাৰ্ণ ফুড বা বেলেগ দেশৰ যিবোৰ খাদ্য যেনেকৈ ধৰি লওক পিজ্জা বাৰ্গাৰ এই যিবোৰ সোৱাদ আছে এই সোৱাদবোৰ আপুনি নৰ্থ কোৰিয়াত থাকিলে অৰ্থাৎ নৰ্থ কোৰিয়াৰ মানুহে মানে জুতি ল'ব নোৱাৰে এইবোৰ খাদ্যৰ আৰু লগতে নৰ্থ কোৰিয়াত যিবোৰ ওয়েস্টাৰ্ণ মিউজিক আছে এই মিউজিকো মানে বাজিব নোৱাৰে বা মিউজিকো ব্যান্ড হয় অৰ্থাৎ গোটেই বিশ্বৰ মানুহে যিবোৰ মিউজিক শুনে সেই মিউজিকবোৰ মানে নৰ্থ কোৰিয়াৰ যিসকল লোক আছে এই লোকসকলে শুনিব নোৱাৰে আৰু লগতে নৰ্থ কোৰিয়াৰ যিসকল লোক আছে সেই লোকসকলে যিবোৰ কিতাপ পঢ়িব সেই কিতাপবোৰ মানে আন বেলেগ কিতাপ নহয় কেৱল সেই যি কিম জং অন যিজন লিডাৰ আছে সেই লিডাৰজনৰ ওপৰত লিখা যিবোৰ কিতাপ আছে সেই কিতাপবোৰহে মানে পলিটিক্যাল কিতাপ মানে সেই কিতাপবোৰহে মানে পঢ়িব পাৰে ভাবি চাওক আপোনালোকে এই নৰ্থ কোৰিয়া যিখন দেশ আছে এই দেশখনত কিতাপ পঢ়াটো মানে বাধ্যবাধকতা লগাই দিছে এই কিম জং আন নামৰ যিজন লিডাৰ আছে এই লিডাৰজনে তো এতিয়া আহিল এন্টাৰটেইনিঙৰ ক্ষেত্ৰত অৰ্থাৎ মিউজিক তো মই আপোনালোকক আগতে ক'লো যে বাকি যি বেলেগ দেশৰ যিবোৰ মিউজিক আছে এই মিউজিক সকলোবোৰ নৰ্থ কোৰিয়াত মানে ব্যান্ড কিন্তু আৰু হয়তো আপুনি ভাবিছে যে তেওঁলোকৰ নিজা নিজা গান আছে আৰু এই গানে শুনি নৰ্থ কোৰিয়াৰ লোকসকলে মানে এনজয় কৰি থাকে কিন্তু আপুনি ভুল বুজিছে কাৰণ নৰ্থ কোৰিয়াত কেৱল যি কিম জং আন এই লোকজনৰ এই যিজন লিডাৰ আছে এই লিডাৰজনৰ যিবোৰ মানে পলিটিক্যাল গান এই পলিটিক্যাল গানহে মানে নৰ্থ কোৰিয়াৰ লোকসকলে শুনিব পাৰে আন বেলেগ ধৰণৰ কোনো গান মানে নৰ্থ কোৰিয়াত শুনিব নোৱাৰে আৰু যদি আন বেলেগ গান শুনতে যদি কেনেবাকৈ বেলেগ গান শুনা কোনো লোকে দেখা পায় তেনেহলে সেই যিজন লোক আছে সেই লোকজনৰ মানে মৃত্যু নিশ্চিত অৰ্থাৎ আপুনি তাত মানে কেৱল পলিটিক্যাল গানবিলাকে শুনিব লাগিব আৰু লগতে আপুনি যদি ভাবিছে তাত আপুনি টিভিও চাব পাৰিব তো সেইটো আপুনি ঠিকই ভাবিছে আপুনি তাত টিভি চাব পাৰিব কিন্তু টিভিত কেৱল 2 বা 3টা চেনেলে আছে আৰু এই টিভিটো কেৱল কিম জং অন যিজন লিডাৰ আছে এই লিডাৰজনৰে যিবোৰ গুণগাথা এই গুণবোৰ মানে কৈ থাকিব বা এই লিডাৰজনৰে যিবোৰ ভাষণ আছে এই ভাষণবোৰ মানে চলি থাকিব টিভিত এনি টাইম তাত কোনো ধৰণৰ কাৰ্টুন বা কোনো ধৰণৰ সিনেমা বা তেনেকুৱা ধৰণৰ এন্টাৰটেইনমেন্ট আমি যি আমাৰ টিভিত এনজয় কৰো তেনেকুৱা ধৰণৰ কোনো এনজয় নৰ্থ কোৰিয়াৰ লোকসকলে কৰিব নোৱাৰে কেৱল এই পলিটিক্যাল লিডাৰজনৰ যি মানে গুণগান আছে বা যি ভাষণ আছে এই ভাষণে মানে টিভিত শুনিব লাগিব নৰ্থ কোৰিয়াৰ এজন সাধাৰণ লোকে বা নৰ্থ কোৰিয়াত বাস কৰি থকা লোকসকলে আৰু লগতে এই যিখন নৰ্থ কোৰিয়া দেশ আছে এই দেশখনত যদি আপুনি পাব্লিকলি গানো গায় তেনেহলে এইটো মানে নৰ্থ কোৰিয়াৰ কাৰণে মানে অপৰাধ অৰ্থাৎ আপুনি তাত মানে পাব্লিকলি গানো গাব নোৱাৰে আৰু গান গাওতে যদি কোনো চৰকাৰী বিষয়াই আপোনাৰ কথা কৈ দিয়ে তেনেহলে মানে আপোনাৰ মৃত্যু নিশ্চিত বা আপোনাক মানে আজীৱন কাৰাবাসত মানে পেলাই দি দিয়া হৈ যাব অৰ্থাৎ আপুনি তাত মানে পাব্লিকলি গানো গাব নোৱাৰে আৰু ইমানবোৰ টৰ্চাৰৰ পিছত আপোনাৰ যদি খং উঠে আৰু খঙত যদি আপুনি হে ভগৱান বুলি কৈ দিয়ে তেনেহলে আপোনাৰ তেতিয়াও মৃত্যু নিশ্চিত অৰ্থাৎ আপুনি খঙত হে ভগৱান বুলিও ক'ব নোৱাৰে কাৰণ এই যি নৰ্থ কোৰিয়া আছে এই দেশখনত মানে ভগৱানো বেন অৰ্থাৎ এই দেশখনৰ লোকসকলে যদি ভগৱানৰ নাম লয় তেনেহলে এই দেশখনত মানে মৃত্যুদণ্ড দি দিয়া হৈ যায় অৰ্থাৎ আৰু আপোনাৰ যদি বিশ্বাস হোৱা নাই তেনেহলে আপুনি গুগলতো চাব পাৰে যে কেনেকৈ কিম জং উন নামৰ এই যিজন লোক আছে এই লোকজনে হাজাৰ হাজাৰ মানুহক
মৃত্যুদণ্ড দিছিল কেৱল সেই লোকসকলৰ লগত মানে এখন বাইবেল কিতাপ পাইছিল, যিখন কিতাপ মানে ধৰ্মমূলক কিতাপ। আৰু এই কিতাপখন পোৱাৰ বাবেই মানে এই যিসকল লোক আছে এই লোকসকলক মানে মৃত্যুদণ্ড বা কাৰাবাসত মানে পেলাই দিছিলে এই কিম জং উন যিজন লোক আছে বা যিজন লিডাৰ আছে এই লিডাৰজনে। আৰু ইয়াৰ পিছত যদি আপুনি ভাবিছে যে আপুনি এই যিখন দেশ আছে এই দেশখনত নিচা কৰি নিজকে ৰিয়েলিটিৰ পৰা দূৰত ৰাখিব, তো তেনেহ'লে এই যিখন নৰ্থ কোৰিয়াৰ দেশ আছে এই দেশখনত মানে নিচা কৰাও এটা অপৰাধ। অৰ্থাৎ আপুনি যদি নিচা কৰি থাকে তেনেহ'লে তাত মানে আপোনাৰ মৃত্যু নিশ্চিত। আৰু এই দেশখনত মানুহে নিচা কৰিব পাৰে কিছুমান বিশেষ দিনতহে, যিবোৰ দিন মানে চৰকাৰে অৰ্থাৎ গভৰ্ণমেণ্টে অৰ্থাৎ এই কিম জং উন নামৰ যিজন লিডাৰ আছে এই লিডাৰজনে মানে এপ্ৰুভ কৰি দি দিছে, সিদিনাখনহে মানে এই যিসকল লোক আছে এই লোকসকলে মানে নিচা কৰিব পাৰিব। আৰু ইমানবোৰ টৰ্চাৰৰ পিছত যদি তাৰ লোকসকলে ভাবে যে এইবাৰ ইলেকশ্যনত বা সেইবাৰৰ ভোটত মানে তেওঁলোকে কিম জং উনক ভোট নিদিয়ে, তেনেহ'লে সেইটোও তেওঁলোকৰ বাবে অপৰাধ। অৰ্থাৎ আন বেলেগ পাৰ্টিক তাৰ যিসকল লোক আছে এই লোকসকলে ভোট দিবও নোৱাৰে, অৰ্থাৎ ইমানো অধিকাৰ নাই এই যিসকল লোক আছে নৰ্থ কোৰিয়াৰ এই লোকসকলৰ। কাৰণ যদি কোনো লোকে আন বেলেগক ভোট দিয়ে তেনেহ'লে সেই যিজন লোক আছে সেই লোকজনৰ মৃত্যু নিশ্চিত, আৰু লগতে সেই লোকজনৰ যিসকল ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীবিলাকৰো মানে মৃত্যু নিশ্চিত। অৰ্থাৎ গোটেই জীৱনটোৱে মানে ধ্বংস হৈ যাব, গোটেই পৰিয়ালখন মানে ধ্বংস কৰি পেলাব এই কিম জং উন নামৰ যিজন লিডাৰ আছে এই লিডাৰজনে। তো আৰু এটা আচৰিত নিয়ম আছে নৰ্থ কোৰিয়াত, সেইটো হ'ল ৰেডিঅ'। অৰ্থাৎ প্ৰতি ঘৰ মানুহৰ ঘৰত মানে এটা ৰেডিঅ' লাগি আছে, আৰু এই ৰেডিঅ'টো যদি কোনো লোকে মানে সময়ৰ আগতে বন্ধ কৰে তেনেহ'লে সেই লোকজনৰো মানে মৃত্যু নিশ্চিত। আৰু এই ৰেডিঅ'ত কেৱল এই কিম জং উন নামৰ যিজন লোক আছে এই লোকজনৰ যিবোৰ ভাষণ আছে এই ভাষণবোৰে মানে এনি টাইম চলি থাকে। আৰু এই ভাষণ যদি কোনো লোকে নুশুনাকৈ আধাতে ৰেডিঅ'টো বন্ধ কৰি দি দিয়ে তেনেহ'লে এই যিজন লোক আছে এই লোকজনৰ মানে মৃত্যু নিশ্চিত। তো আপোনাৰ কেনেকুৱা লাগিল এই নৰ্থ কোৰিয়াৰ ইমানবোৰ ভয়ানক ভয়ানক নিয়মৰ কথা জানি? আপুনি তলত কমেণ্ট কৰি জনাব। আৰু আপুনি যদি তাত থাকিলে হয় তেনেহ'লে আপুনি তাত কেনেকুৱা অনুভৱ কৰিলে হয় সেইটো আপুনি তলত কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এই ভিডিঅ'টোত এইখিনিয়ে। থেংক ইউ।